নমস্কাৰ সকলোকে আকৌ স্বাগতম জনালোঁ নতুন এটা ব্লগলৈ। আমাৰ যিহেতু গম পাইছে আমাৰ মহাৰী শিল্পী সমাজ নামে যিটো গোষ্ঠী আছিল, সেই গোষ্ঠীটো প্ৰথম বৰ্ষপূৰ্তি আহি আছে অতি সোনকালে। নিশ্চয় আপোনালোকক লৈ যাম সেই বৰ্ষপূৰ্তিলৈ। তাৰ উপলক্ষে এতিয়া যিহেতু আখৰা চলি আছে, আমাৰ ভাওনা হ'ব, যিহেতু ৰাতিলৈ দিনত নাম প্ৰসংগ ইত্যাদি আছে, আপোনালোকক দেখুৱাম জনাম। বাকী এতিয়া অখৰা আৰম্ভ হৈ আছে, অখৰা চলি আছে। আমি এতিয়া অখৰালৈ যাবলৈ ওলাইছোঁ। মই বৰ্তমান নিজৰ ঘৰত নাই, মই উপস্থিত আছোঁ মোৰ লগৰ বন্ধু নিশান্ত ঘৰত। আমাক দেখিছিলে আগৰ ব্লগত, এয়া আমাৰ নিশান্ত। নমস্কাৰ। আমি মৰমতে ইয়াক নিগ্নি বুলি মাতো, কিছুমানে শিয়াল বুলিও মাতে। গতিকে আমি গৈ আছোঁ, দেখুৱাম কোনে কোনে কি ভাও লয়। চাই থাকক, আগলৈ সকলো দেখা পাব। উপস্থিত হ'লোঁ আমাৰ কামদেৱ ভৱন। এয়া সত্ৰ, আপোনালোকে লিখিছে এভাগে নীলগোবিন্দ সত্ৰ। নীলগোবিন্দ সত্ৰৰ কাষতে লাগি আছে এভাগ কামদেৱ ভৱন, যিহেতু ৰংগমঞ্চ এভাগ। আৰু ইয়াত আমাৰ শাস্ত্ৰ পঢ়ি আছে, ইয়াত সদায় শাস্ত্ৰ পঢ়ি থাকে। বাকী আমাৰ ইয়াতে সকলো অখৰাবিলাক হয়। আমাৰ এজন ভাৱৰীয়া আহিব, এতিয়া সকলোবিলাক পোৱাহি নাই। আমাৰ ইয়াতে অখৰা হয়। প্ৰতিখন ভাওনাৰে ধৰি লৈ খোল বৰগীতৰ পৰা ধৰি লৈ সকলোখিনি শিক্ষা আমাৰ ইয়াতে হয়, এইটো এয়া ভৱনতে। আৰু আগলৈ এয়া আমাৰ মাজত উপস্থিত আছে আমাৰ এজন শিশু শিল্পী বৰ্ণিল। এয়া আপোনালোকে দেখা পাইছে বৰ্ণিল। বৰ্ণিল, তুমি কিবা ভাও এভাগৰ বচন এফাকি মাতি দিয়া। কিহৰ দিবা? হা হা খনি প্ৰতিজ্ঞা পূৰণ। কাৰ ডাইলগ মাতিবা? লক্ষ্যজিত। নমস্কাৰ। খনি প্ৰতিজ্ঞা পূৰণ দুষ্মন্ত সুন্দৰাই বনাই বনাই ৰাখনাই নেকাৰিতাই প্ৰথম গো কিন্তু পিতা সমাই গাই দেবয়া মহাবৈতচাৰী বৰ্তমান সময়ত আমাৰ অখৰা চলি আছে আমাৰ ভৱনত। গতিকে আপোনালোকে চাওক, যিহেতু আমাৰ প্ৰস্তুতি আমি চলাই আছোঁ, আপোনালোকে চাওক। এয়া আমাৰ অখৰা আদায় হৈছে। এতিয়া 9টা বাজিব সময় হ'ল। আমি আহি আছোঁ ইয়াৰ ঘৰৰ অভিমুখে। বাকী চাই থাকক। বাকী আহি আমিও ঘৰ পালোহি। আজি ইমানতে বিদায় মাতিছোঁ আপোনালোকৰ পৰা। চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। বাকী আকৌ আগত লগ পাম, আকৌ আগৰ নতুন ব্লগ আনিম। গতিকে লগ পাম। গুড নাইট।